আৰু এতিয়া পথাৰত যাওঁ গৰু দৰৱ দিব সোমাই গৰুটো ক'ত দৰৱ দিম গৰুটো ক'ত দৰৱ দিম ক'ত হা এইবিলাকত দে ক'ত নিবি আকৌ ক'ত এইবিলাকতে গাইছ আমাৰ মায়ে মানে বিৰাট লাজ কৰে আৰু ভিডিঅ' কৰি থাকিলে হাঁহিয়ে থাকে অ' মাই বুলি ক'লি যদি কি বুলি সোধা মোবাইলটো লোৱা আৰু হাঁহি ক'ত দিব লাগিব অঁ আজি বহুত ৰ'দ দিছে মায়ে কি খাবলৈ ভাল পাব আপুনি কিহে আজি বহুত ৰ'দ দিছে ঘৰৰ ভিতৰত থাকিলে ভাল পাবি আৰু ঘৰৰ ভিতৰত লাইন নাই নহয় এতিয়া গৰম আকা বাহিৰত এই আৰু ছাতিটো মেলি ল'লোঁ লৈ কিনে আহি আছোঁ এই যাওঁ ক'ত কি কৰা তই না ঐ মাই ঐ গৰুটো গৰম পানী খাইছি একো নহয় বা হা hey বল ক'ত গেলি বাপৰে বাপ বিৰাট বলে তোৰ আৰু ইয়াতে দি দিলোঁ খুঁটিটো পুতি কিনে আৰু গৰু খুঁটি পুতি দিলোঁ আৰু বাৰিষা দিনত আমাৰ ইয়াতে এটা কথাই ভাল গৰু ছাগলী দৰৱ দিব বেলেগত নিব নালাগে ঘৰৰ ওচৰত দিলে ভাল আৰু এটা বেয়াও আছে মানে মথাউৰিৰ ভিতৰতে এটা ননী নদী আছে সেইটো যেতিয়া বাৰিষা পানী ফুল হৈ যায় আৰু ইয়াৰে ভিতৰত মানে পানীটো তাৰ পৰা গোটেই গুচি আহে বহুত জেগাত মাথাউৰি ভাঙিছে এইবাৰ কিন্তু আমাৰ এইখিনিত ভঙা নাই আমি কিবাকৈ বাচি গৈছোঁ আৰু ইয়াৰে ভিতৰত বহুত পানী আছে এতিয়াও শুকুৱাই নাই আৰু আহি আছোঁ আৰু আপোনালোকক পানী অকণমান দেখুৱাব ইয়াতে পানী কিছুমান ফুল হৈয়ে আছে অলপ দূৰত চুইচ গেট এটা আছে এইটো মানে গেটটো বন্ধ কৰি থৈ দিছে সেইবাবে এইটো পানী ইয়াতে জমা হৈ আছে বেছি আৰু নামি নাযাওঁ বহুত দ আছে JCB খন্দা ঠায়ে ঠায়ে দ ঠায়ে ঠায়ে ওখ এনেকুৱা আৰু দি দিলোঁ গৰু ইয়াতে ঐ ধুনীয়াকৈ খাই থাক হা নিব সময় হ'লে অলপ আটা পাই দিবি তই আৰু ধুনীয়াকৈ গৰু দৰৱ দি থৈ আহিলোঁ খাই আছে এতিয়া ঘৰত যাই আছোঁ অ গৰু দি থৈ আহিলি দে ভাল হৈছে না আছে আৰু কিবা এটা বস্তু লাৰি আছে কি মা এইটো হা হা ভাটৌ ক'ৰ পৰা নিছা গুৱাহাটীৰ পৰা গুৱাহাটীৰ কোন জেগাৰ পৰা হাতীগাঁও পাই তই হাতীগাঁও কেনেকৈ চিনি পালি হা